পেট্ৰলৰ নিচিনা যে চিধা চিধি গৈ থাকো শুৱে বায়ে চাবিচোন শুৱে বায়ে কেনেকে চাবি মই আজিকালিও নাচাওঁ বুজিছ শুৱে বায়ে ক'তো নাচাওঁ কিয় বা মানে কেতিয়াবা দোকান বন্ধ কৰি মই মানে এনেকে ৰাস্তালৈ ওলাই আহিছিলো এই দেখিলো নহয় ৰতনৰ ঘৈণীয়েকে ৰতন চুজে ৰতনৰ ঘৈণীয়েকে কাপোৰ মেলি থকা মই তাই ফালে এনেকে চাইছিলো তাই যিহে ৰুদ্ৰমূৰ্তি ধৰি মোৰ ফালে আহিল কিয় বা মই বোলে তাইলে তকে চাই আছিলো চাব পাৰো অহা হোৱা নাই ৰোহিত মোৰ খং উঠাই নলবি হলে দেই মোৰ যেতিয়া খং উঠিব নহয় ওলনি গিয়েকে কাকো নামানো এফালৰ পৰা গল গলি দি যাম বাপাকে মোক ভূঞা বুলি চিনি পোৱা নাই ৰচোন তোৰ ইমান খং নে মই তোৰ লগত ধেমালিহে কৰিছিলো ৰোহিত এইবিলাক ধেমালি কিন্তু মোৰ লগত নকৰিবি হা হেল্ল' এই সমাজত নহয় এই ভূঞাৰ পোৱালি এটাৰ নাম আছে বুজিছ কেলে মাতিছ তাকে ক মোক বগা কোমোৰা এটা লাগে সিদিনা ৰূপহী বজাৰৰ পৰা হাঁহ এটা আনি থৈছিলো হাঁহৰ মাংসৰ লগত এই বগা কোমোৰা খাবলৈ বৰ মন গৈ আছে তাৰমানে তই এই হাঁহৰ মাংসৰ লগত বগা কোমোৰা দি বনাই খাবি মোক মাতিছ মই কোমোৰা দিব লাগে ন কোমোৰা পাইছ বুলি তই ধৰি ল 50 টকা লৈ যাবি কোমোৰা মই দি দিম হ'ব যা তোক মই 50 টকাই দিম খাবলৈ বৰ মন গৈ আছে হেল্ল' মোৰ সময় নাই নহয় তই মোৰ লগত বল মোৰো সময় নাই নহয় তেনেহলে মই যাওঁ কাৰোবাক পঠিয়াই দিলে কোমোৰাটো তাৰ হাততে দি পঠিয়াই দিম মই দিম বাৰু আৰু যদি তই কাকো নাপাও নহয় তেনেহলে তই নিজে যাবি মই কোমোৰাটো দি দিম ঠিক আছে হ'ব তেতিয়াহ'লে তেনেহলে মই যাওঁ এতিয়া যা যা ঠিক আছে মোৰ মানুহজনীৰ বদনাম গাইছ খেল এটা খেলিব লাগিব হাফ মাৰ্ডাৰ কৰি দিম মা কসম দিলে নহয় পিছফালৰ পৰা মাতি আকৌ কি হলো খেল এটা খেলিব লাগিব খেলগে যা এই হাইস্কুলৰ ফিল্ডত হাফ পেণ্ট নিপিন্ধা ল'ৰা ছোৱালীয়ে খেলি আছে তালৈকে যা খেল যদি তই কথাটো বুজি নাপাও কিয় হাফ মাৰ্ডাৰ কৰি দিম কাক কৰিবি তোৰ দেখোন গোটেই জীৱন গল সেই লোকৰ ঘৰত চুৰ কৰি থাকোতে তই কথাটো বুজি নাপাও কিয় হাফ মাৰ্ডাৰ কৰি দিম মা কসম আকৌ সেই একেটাই কথা মোৰ কথাটো আগত শুনি লচোন কি কথা খেল এটা খেলিবই লাগিব বাহ মানিছো তোৰ বুদ্ধিটো কম নহয় ঐ ঠিক আছে তেতিয়াহ'লে কামটো মই নকৰো কামটো তই কৰিব লাগিব হয় নেকি কাৰণ মই চুৰ মানুহ বল তেন্তে ঠিক আছে তেনেহ'লে কৈ দিম বল তেতিয়াহ'লে ভূঞা পোৱালি কি হলো গৰুৱে হেম্বলাদি কিয় হেম্বেলি আছে কি হল তোক বোলে সেই ৰোহিত খুৰাই কোমোৰা এটা খুজিছিল এই হাঁহৰ মাংসৰ লগত খাব হেনো কৈছিলে কোমোৰা এটা লাগে বুলি কৈছিল এতিয়া কি কৈছে ক কোমোৰাটো দিবলৈ কৈছে তোক দিবলৈ কৈছে মোক দিবলৈ কৈছে তেতিয়াহ'লে তই এইখিনিতে ৰ ঠিক আছে অকণমান কোমোৰা বৰ লায়ক কোমোৰা ঐ হাঁহৰ মাংসৰ লগত খাপ খাই পৰিব নহয় মই খাবলৈ থৈছিলো হয় নেকি এতিয়া খোজাৰ কাৰণেহে তাক দিওঁ বুজিছ ভালেই কৰিলি দে বুজিছ খাওক দে খুজিছে যেতিয়া ন তেতিয়াহ'লে মই এতিয়া আহিছো শুনচোন এইফালে আচল কথা মই কোৱাই নাই কচোন পইচা কোনে দিব
পইচা খুৰাই দিব পইচা সন্ধিয়া সময়ত খুৰাই আনিবলৈ মাতিছে তোক সন্ধিয়া সময়ত মই তাৰ ঘৰৰ পৰা পইচা আনিবগে লাগিব নে নে যা আহো এইখিনিতে মই খুৰাক কোমোৰাটো দি থৈ আহো টকা 50টাও লৈ আহো ইয়াতে ৰৈ থাকিবি দেই নাযাবি ভালকে কিন্তু খুৰা ইমান চিঞৰি আছে কিয় কোমোৰা দেখোন দীপকে হবলা পঠিয়াই দিছে মই সেইফালেদি আহি আছিলো তাৰপিছত আকৌ দীপকে মাতি নি পেলাই কলে আৰু যে এনেকুৱা তই এই বস্তুটো লৈ যাচোন কি বোলে কোমোৰা এই হাঁহৰ মাংসৰ লগত বোলে খাব আপুনি আনি থৈছো মানে কি 50 টকা দিবলৈ কৈছে হয় নেকি খুৰা কিটো কুৰিয়াই আছে 50 টকাটো দিয়ক মই আকৌ যাওঁতে দি থৈ যাব লাগিব নহয় নাই বেঙা হলে কি হব বৰ চিকতা এনেই খাবলৈ দিব পাৰে তো আকৌ যা তই ঠিক আছে তেতিয়াহ'লে মই আহিছো দেই সন্ধিয়াই হুবৰ হল দেখোন ৰোহিতৰ পৰা গৈ 50 টকাটো মোৰ আনাই ভাল সি হাঁহৰ মাংস কোমোৰা দি খাব আৰু মই তাৰ 50 টকা দি মাছ আনি খাম তাৰ পৰা মই 50 টকাটো লৈ আহোঁগে এতিয়া নগলে নহলে তাক নাপাম নহলে বাকী হলে বাকী কাইলৈ খুজিলে কব হেৰৌ এই কোমোৰাটো খাই ভাল লগা নালাগিল নহয় হাঁহৰ মাংসৰ লগত তোৰ পইচাটো মই পৰহিলে দিম এনেকে মোক চুচুৰাই ফুৰাব সেইকাৰণে এতিয়াই গৈ মই লৈ আহোঁগে কি হল আকৌ মানে কোমোৰা যে আনিছিলি 50 টকা দে মই পুতুকৰ হাতত দি পঠিয়াইছো নহয় পুতুকৰ হাতত দিছ সি মোক দিয়া নাই নহয় তোক দিয়া নাই মই এইচব নাজানো তই পুতুকনক পঠাইছ মই কোমোৰা দি পঠাইছো মোক 50 টকা লাগিব দে 50 টকা দে পুতুকনক মই পঠিয়াইছো পুতুকনকতো মই পঠিওৱা নাই হয় নেকি হেনো পুতুকনক মাতি নি সেই কোমোৰাটো দি পঠিয়াইছ কি সি মানে মোৰ লগত বেলেগ খেল খেলিছে কথা লৈ খেলিলে আজি কোমোৰা লৈ খেলিছে কেতিয়াবা আকৌ এই তিৰোতা লৈ খেলিব ইহঁতক বিশ্বাস কৰিব নোৱাৰি বলচোন বল ইহঁতক চাই ল'ম আজি বল ভূঞাও পালি ঠগাইছে কি বল তেতিয়াহ'লে আজি তাক ধৰি ল'ম বল গম পোৱা নাই পঞ্চাশ টকা পাই গলো দেখিলিতো মোৰ বুদ্ধিৰ কাৰণে এইটো পালো বহ তেন্তে আমি দুটা কিবা এটা কিনি খাওঁগে বল তেনেহলে ঠাণ্ডা চাণ্ডা পাম জানো সঁচাইতো সঁচাই পাম তেতিয়াহ'লে
মোৰ 50 টকা নালাগে বুজিছ এহেঁতক পাই 150 মান টকা পিটন দিলো আজি মই 200 দিছো মই 150 দিলো বুজিছ কৰি দিছো চালা খাই দিছে যে গোটেই গাঁওখন খাই দিছো আৰে খাই দিছো এহেঁতকেইটাৰ পৰা শান্তি নাইকিয়া হ'ল মোক ইটো সিটো কৰি পেলাই তোৰ কি এনেকুৱা অৱস্থা কৰিছে তই চাচোন চালা